মেজি জ্বলোৱা হৈ গ'ল এয়া মেজি আছিল জ্বলা ইয়াতে মাহ প্ৰসাদ সকলো যি নিয়ম নীতি আছিলে চব পালন কৰি মেজিটো জ্বলোৱা হ'ল আমাৰ ভেলাঘৰ আছিল এইটো আজি জ্বলাই দিয়া হ'ব আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা যিসকল প্ৰতিযোগী আহি ৰৈ আছেহি সেইসকলক আমি নামভৰ্তি কৰিবৰ কাৰণে জনোৱা হৈছে phutchang গাঁৱৰ পুৰুষ মহিলা কণ কণ ল'ৰা ছোৱালী সম্বন্ধিত তেখেতসকলৰ দ্বাৰা আমন্ত্ৰিত আমাৰ মাজুলী জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ খেল নেখেলা নি তোমালোকে উপবিষ্ট হৈছে আৰু উপবিষ্ট মোৰ পিতৃতুল্য গুৰুতুল্য সকলোকে মই প্ৰণিপাত জনাইছো আজি মই পৰম সৌভাগ্যৱান বুলি ভাবিছো যে এনে এক মহৎ অনুষ্ঠানত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে চাকিত ভুলকুটি আৰু বৃক্ষ শস্যৰ যিখিনি অৱশ্যে আমাৰ বেবি কোৱা গুৱাহাটী অ গুৱাহাটী এয়া ভাই আমাৰ ভাই ৱাইফ এয়া মোৰ পুত্ৰ এয়া বোৱাৰী ডাঙৰ বোৱাৰী এয়া সৰু বোৱাৰী চাওঁ এইফালে ন লুকাই আছে চোৱা কলগছত বগাবৰ কাৰণে সাজু কৰা হৈছে প্ৰাসংগিক মই তত্ত্ব বুজি পাইছোঁ মা সমূহীয়া জলপান যিটো ভকতসকলে এতিয়া খাই আছে ভাল লাগিছে গাঁৱৰ ৰাইজে যে একেলগে এনেকৈ মিলি অনুষ্ঠানটো পতা হৈছে আমাৰ নৃত্যতাক এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ এই বছৰ আমাৰ ভোগালী যিটো জলপান ভোগালী জলপানটো আমি সমূহীয়াভাৱে আমাৰ জ্যেষ্ঠসকলে ইয়াতে বহুৱাই তেওঁলোকক আপ্যায়ন কৰিছোঁ আৰু ইমান দেশত যি বেমাৰ আজাৰবিলাক হৈছে এই বেমাৰ আজাৰবিলাকৰ পৰা অকণমান মুক্তি পাবৰ উদ্দেশ্যে আমি তেওঁলোকৰ পৰা এভাগি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ খেল ধেমালি হ'ব আমাৰ সৰু ল'ৰা ছোৱালীসকলৰ মাজত আমি ৰচনা প্ৰতিযোগিতা দিছোঁ ভোগালী বিহুৰ ওপৰত আৰু চিত্ৰাংকন দিছোঁ তাৰ উপৰি আপোনাৰ আমি মহিলাসকলৰ মাজতে ৰছী টনা কাবাডী কণী দৌৰ মিঠাতেল কলগছত উঠা হাঁহ প্ৰতিযোগিতা এটা হাঁহ পাব মিউজিক 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 মিউজিক
হাঁহ ধৰিব ওলাই আছে বাহ বাহ আগত যা পটাপট এইফালে আমাৰ হাত খুব সুন্দৰভাৱে চলি আছে। মাতটো শুনি লওক। ইয়াৰ পৰা যিহেতু যথেষ্ট সুবিধা হৈছে আঁতৰি দিবৰ কাৰণে ৰাষ্ট্ৰপতি বৰাই খুব সুন্দৰভাৱে স্বৰ্গত আমি সকলোৱে আশা কৰিছোঁ তেখেতক সুন্দৰভাৱে পিছত সকলো খেল দেখাই যাম। এতিয়ালৈ ভিডিঅ'টি মাত্ৰে সামৰিছোঁ। ভিডিঅ' কৰি ফাইনেল খেল এটা ফাইনেল খেল খেলি আছে ৰছী টনা ফাইনেল খেল এটা ফাইনেল খেল খেলি আছে ৰছী টনা চাবৰ কাৰণে আহি আছে দুইখন এখনত মুখ্যমন্ত্ৰী এখন আহিছে ক'ত বিচাৰি ফুৰিছে জয় শনি
মিঠাতেল দিয়া ৰছী টনাটনি খেলি আছে আৰু এইটো পাৰ্টি চাওক দীপিকা শইকীয়া আৰু বন্দিতা শইকীয়াৰ দলে আৰু এইটো পাৰ্টি চাওক এই ইমান ডাঙৰ পাৰ্টিটোৱে এই অকণমানি অকণমানি ল'ৰা ছোৱালীকেইটাৰ লগত দুইটা পাৰ্টি উঠা নাই ন দুইটা পাৰ্টি নুঠে নহয় লাহে লাহে এটা জোৰ দি থাকক আপোনালোকে সমানে জোৰ দি থাকক 1 2